हेलो स्टूडेंट्स আজি আমি ডিসকাস কৰিম ইংৰাজীত এক্সামৰ আগত কেনেকৈ পঢ়িলে ভাল মাৰ্ক পোৱা যায় বা ভাল নম্বৰ আনিব পাৰিম হয়তো তোমালোকে এনেকৈ ভাবি আছা যে এক্সামৰ আগতে পঢ়ি আমি কেনেকৈ ভাল নম্বৰ আনিব পাৰোঁ তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ'ই পাৰফেক্ট হ'ব এতিয়া দেখা প্ৰথম কথা হ'ল যিকোনো পৰীক্ষা অকল ইংৰাজী বুলি নহয় যিকোনো পৰীক্ষাত তুমি ভাল নম্বৰ আনিবলৈ হ'লে তোমাৰ নিজৰ ভিতৰত আত্মবিশ্বাস থাকিব লাগিব তো তোমাৰ আত্মবিশ্বাসটো হ'ল মেইন বস্তু আৰু লগতে তুমি যেতিয়া এক্সামত লিখিবা তেতিয়া এক্সামত নিজকে শান্তভাৱে ৰাখিব লাগিব আৰু শান্তভাৱে থাকি যেতিয়া তুমি কোৱেশ্চনৰ এনসাৰ লিখিবা সেই এনসাৰটো অটোমেটিকলি ভাল হ'ব আৰু তোমাৰ মাৰ্ক পোৱাৰ সম্ভাৱনা যেটো আছে বাঢ়ি যাব কিতাপটো কেনেকৈ চাবা যিবিলাক তোমাৰ কিতাপত সহজ চেপ্টাৰ আছে যেটো চেপ্টাৰ সহজ সেই চেপ্টাৰবিলাক তুমি অলপ ভালকৈ চাবা সহজ চেপ্টাৰ এটা আগত মনত যেতিয়া পঢ়ি যাব বা পঢ়িবা তেতিয়া তোমাৰ এটা কনফিডেন্স গেইন হ'ব নিজৰ মাজত আৰু লগতে তুমি যেটো চেপ্টাৰ পঢ়ি আছা সেই চেপ্টাৰত কিমান মাৰ্ক আছে হেতু সদায় লক্ষ্য ৰাখিবা মাৰ্ক হিচাপত চেপ্টাৰত সময় দিবা এতিয়া যিবিলাক চেপ্টাৰত মাৰ্ক বেছি আছে সেইবোৰ চেপ্টাৰত তুমি অলপ সময় বেছি দিব লাগিব আৰু কথা হ'ল যে এই এক্সামৰ আগতে যেতিয়া আমি প্ৰিপাৰেচন ল'ব লগা হয় তেতিয়া কেনেকৈ পঢ়িব লাগিব তো সদায় মনত ৰাখিবা যে এক্সামৰ আগত তুমি পঢ়িলে গোটেইখিনি মুখস্থ কৰিব নোৱাৰা তাৰ কাৰণে এটা সহজ পদ্ধতি আছে হেতু হ'ল সেই চেপ্টাৰটো তুমি হাৰাংহ বা সামাৰি মুখস্থ কৰা বা মনত ৰাখা সামাৰিটো অকল এটা সামাৰি মুখস্থ বা মনত ৰাখিলে কি হ'ব হেতু চেপ্টাৰৰ পৰা যিকোনো কোৱেশ্চন আহিলে তুমি সামাৰিটো লিখি দিব পাৰা যদি হে লং কোৱেশ্চন হয় আৰু সৰু কোৱেশ্চন হ'লে সামাৰিটোৰ পৰা এনে তুমি পাই যাবা প্ৰিভিয়াস কোৱেশ্চন আছে সেই প্ৰিভিয়াস কোৱেশ্চনবিলাক তুমি চাব লাগিব প্ৰিভিয়াস কোৱেশ্চনৰ ভিতৰতো তুমি চাব লাগিব কোনবিলাক কোৱেশ্চন বেছি আহিছে এটা কথা হ'ল কিমান বছৰৰ প্ৰিভিয়াস কোৱেশ্চন চাব লাগে তুমি যদি 4 বা 5 বছৰৰ প্ৰিভিয়াস কোৱেশ্চন চোৱা তেনেহলে তুমি সেই কোৱেশ্চনৰ পৰা প্ৰায় 60% মাৰ্ক পাই যাবা অৰ্থাৎ 5 বছৰৰ বা 4 বছৰৰ তুমি কোৱেশ্চন পেপাৰ সলভ কৰিলে তুমি 60% 100% পাই যাবা তাৰ কাৰণে কোৱেশ্চন পেপাৰ প্ৰিভিয়াস যিবিলাক কোৱেশ্চন পেপাৰ আছে হেতু সলভ কৰা অত্যন্ত প্ৰয়োজনীয় গ্ৰামাৰত আমি বিশেষকৈ ধ্যান দিব লাগিব কিয়নো গ্ৰামাৰৰ যিবিলাক নাম্বাৰ হয় এইবিলাক হয় গড তুমি এটা ওয়ার্ড লিখিবা 1 মার্ক পাই যাবা তো সকলোতকৈ কম সময়ত নাম্বাৰ ক্যাৰি কৰাৰ পদ্ধতিটো হ'ল গ্ৰামাৰ পৰা আৰু গ্ৰামাৰৰ ভিতৰত তুমি এতিয়া কি পঢ়িবা গ্ৰামাৰৰ ভিতৰত তুমি প্ৰথমে কি কৰিবা কিছুমান ফৰ্মেট আছে সেই ফৰ্মেটবিলাক তুমি জানি লবা মই কোৱা নাই যে মুখস্থ কৰা মই কৈছো জানি লবা কেনেকৈ দেখা যেনেকৈ লেটাৰ ৰাইটিং আছে হিষ্ট্ৰী ৰাইটিং আছে হয় না তাৰ পিছত তোমাৰ এছে ৰাইটিং আছে না নাই এপ্লিকেশন ৰাইটিং এই কেইটা তোমাৰ ফৰ্মেট যি আছে সেই ফৰ্মেটটো তুমি মুখস্থ কৰিবা বা মনত ৰাখিবা যে ক'ত কেনেকৈ লিখিব লাগে ঠিক আছে ফৰ্মেটটো মনত ৰাখিবা তুমি তাৰ পৰা কি পাই যাবা মাৰ্ক পাই যাবা এতিয়া কমন যদি সেই কোৱেশ্চনটো তুমি যেটো কৰিছা সেইটো নাহে এক্সামত তাতে ফৰ্মেটটো মনত থাকিলে তুমি লিখিব পাৰিবা তাৰ কাৰণে ফৰ্মেটটো মনত ৰখাটো অত্যন্ত প্ৰয়োজন গ্ৰামাৰৰ কিছুমান ইম্পৰ্টেন্ট টপিক আছে সেই টপিক কেইটা তুমি চাব লাগিব সেই টপিক কেইটা কি টেন্স ভয়েস হয় না তাৰ পিছত তোমাৰ প্ৰিপজিশন ডিটাৰমিনাৰ্স আৰু আছে কিছুমান এই কেইটা একেবাৰে সহজ হয় ইয়াৰ পৰা তুমি কি কৰিব লাগিব মাৰ্ক ক্যাৰি কৰাৰ কাৰণে ইয়াৰ যিবিলাক ৰুল আছে গ্ৰামাৰ কেইটা যি ৰুল আছে সেই ৰুলবিলাকে পঢ়িবা ঠিক আছে ৰুলবিলাক পঢ়িলে যিকোনো কোৱেশ্চন আহিলে তুমি তাৰ এনসাৰ দিব পাৰিবা আৰু এটা ইম্পৰ্টেন্ট টপিক আছে তোমালোকৰ যেটো কয় আনসিন পেজ অৰ্থাৎ আনসিন পেজ এনেকুৱা এটা টপিক হয় যেটো তোমাৰ এক্সামত আহিব কিন্তু তুমি হেতু আগত কেতিয়াও দেখা নপোৱা অৰ্থাৎ এটো বনাই দিয়ে কোৱেশ্চনটো কি কৰে বনাই দিয়ে তো এনেকুৱা কোৱেশ্চনটো পৰা তোমাৰ প্ৰায় 5 মাৰ্ক দিয়া থাকে 5 মাৰ্কটো তুমি এনে একেবাৰে সহজ পদ্ধতিত ক্যাৰি কৰিব পাৰিবা কিয় কাৰণ সেই পেজ এটা পঢ়িব লাগে তাৰ পৰা তলত কোৱেশ্চন দিয়া থাকে 4-5টা তাৰ এনসাৰ কৰিব লাগে অৰ্থাৎ ওপৰত এনসাৰ দিয়া আছে তলত কোৱেশ্চন দিয়া আছে তুমি জাস্ট পঢ়ি তাৰ এনসাৰ কেইটা দিয়া এতিয়া কথা হ'ল পেৰাগ্ৰাফটো অলপ ডাঙৰ থাকিব তেনে পঢ়োতেতো টাইম বহুত যাব কেনেকৈ পঢ়িবা তো এটা নিয়ম আছে সেই নিয়মটো ফলো কৰিবা নিয়মটো কি যে তুমি ফাৰ্ষ্টত যিবিলাক কোৱেশ্চন দিয়া আছে আনসিন পেজৰ তলত যিবিলাক কোৱেশ্চন দিয়া আছে সেই কোৱেশ্চন কেইটা পঢ়িবা কোৱেশ্চন কেইটা পঢ়ি তাৰ পিছত যেতিয়া তুমি ৰিডিং মাৰিবা যেতিয়া তুমি কি কৰিবা ৰিডিং মাৰিবা তেতিয়া তোমাৰ ইম্পৰ্টেন্ট ওয়ার্ড বাহিৰ হ'ব যেটো তোমাৰ কি কোৱেশ্চনৰ লগত ৰিলেটেড হয় হেতু তুমি আন্ডাৰলাইন কৰিব লাগে হেতু কি কৰিব লাগে তুমি আন্ডাৰলাইন কৰিব লাগিব আৰু তাৰ পৰা কি কৰিব লাগিব এনসাৰ বাহিৰ কৰিব লাগিব বুজা গৈছে তেনেকৈ এটা শৰ্ট পদ্ধতি খটাই তুমি আৰামছে 5 মাৰ্ক পাই যাবা যেহেতু এক্সামৰ আগত সময় বহুত কম হয় তাৰ কাৰণে কিতাপত যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰতিটো চেপ্টাৰে কোৱেশ্চন চোৱাৰ লগে লগে তুমি গম পাবা যে কোনটো কোৱেশ্চন বেছি ইম্পৰ্টেন্ট তো সেই কোৱেশ্চন কেইটা তুমি কি কৰিব লাগিব ভালকৈ আগত পঢ়ি ল'ব লাগিব অৰ্থাৎ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক তুমি আগত ভালকৈ পঢ়া ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা পঢ়াৰ পিছত যদি টাইম থাকে তেতিয়া যিবিলাক তোমাৰ বেলেগ কোৱেশ্চন আছে সেইবিলাক তুমি এবাৰ দুবাৰ ৰিডিং মাৰি যাব পাৰা ঠিক আছে ইমানখিনি জানাৰ পিছত আমি এক্সাম হলত যেতিয়া লিখিব ধৰো তেতিয়া আমাৰ কি হয় মনত নাথাকে যিবিলাক আমি পঢ়ি গৈছো সেইবিলাক লিখোতে আমাৰ কি হয় পাহৰি যাও মনত নাথাকে যে ৰাতিত পঢ়িছো পুৱাত লিখি আছো হেতু মোৰ মনত নাথাকে হয় না নাই তো এনেকুৱা পৰিস্থিতিত তুমি কি কৰিব লাগে যিবিলাক সহজ কোৱেশ্চন আছে সেই সহজ কোৱেশ্চনবিলাক তুমি আগতে লিখিব লাগে যেতিয়া তুমি এটা কোৱেশ্চন পাৰিবা তেতিয়া তাৰ পিছত যিবিলাক কোৱেশ্চন আছে এইবিলাক অটোমেটিকলি মাইন্ডত আহি যায় তাৰ কাৰণে সদায় তুমি কি কৰিবা সহজ কোৱেশ্চনৰ দ্বাৰা এনসাৰ ৰাইটিংটো ষ্টাৰ্ট কৰিবা ঠিক আছে ইয়াৰ দ্বাৰা তোমাৰ মাইন্ডটো এক্টিভ হৈ যাব কোৱেশ্চনৰ যিবিলাক এনসাৰ আছে সেইবিলাক মনত আহি যাব তো এইখিনি কথা মনত ৰাখিবা তোমালোকে ভালকৈ এক্সাম দিয়া এইটো ভগৱানৰ ওচৰত আমি কামনা কৰিলো তোমালোকৰ এক্সাম ভাল হওক এই আশা কৰি আজি ভিডিওটো আমি সমাপ্ত কৰিলো তোমালোকৰ যদি ভিডিও ভাল লাগে সাবস্ক্ৰাইব কমেন্ট আৰু লাইক কৰিবা ধন্যবাদ।